নমস্কাৰ। আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ স্পেচিয়েলি মছলা, তেতিয়া কাছুৰি মেথিটো আজিকালি কিনা যায় কাৰণ কাছুৰি মেথিটো যেতিয়া আমি যিকোনো ৰেচিপিত দিওঁ সেই ৰেচিপিটো খুব ধুনীয়া টেষ্ট কৰে আৰু ইয়াৰ গোন্ধটো খুব ধুনীয়া। সেইটো কাৰণে কাছুৰি মেথি ইউজুৱেলি কিনাই যায় আজিকালি। আৰু কাছুৰি মেথিটো একো বিশেষ বস্তু নহয়, আমি ঘৰতে বনাব পাৰোঁ আৰু মই ইউজুৱেলি ঘৰতে বনাওঁ আৰু ইয়াত কোনো বিশেষ যত্নও কৰিব নালাগে। এই কাছুৰি মেথিটো কি জানেনে, এইটো হ'ল আপোনাৰ এই মেথি শাক যে মেথি শাক শুকুৱাই ড্ৰাই কৰি সেই পাতটো, সেয়াই হ'ল কাছুৰি মেথি। গতিকে আমি সহজতে বনাব পাৰোঁ। আজিকালিতো চবফালে শাক পাচলি ওলাইছে আৰু আপুনি তাৰ মাজতে মেথি শাক আপুনি বেছিকৈ কিনি আনক আৰু মেথি শাকটো সেই আপোনাৰ সেই শিপা ভাগটো আপুনি গুচাই পেলাই গোটকৈ আপুনি পাতবিলাক ছিঙি নেপেলাব। তেনেকৈ ধুনীয়াকৈ ধুই পেলাই আপুনি জাষ্ট ৰ'দত শুকুৱাই দিয়ক। যেতিয়া কৰ্কৰীয়া ৰ'দত শুকাব, ই ধুনীয়াকৈ আপুনি দেখিব কৰ্কৰীয়া হৈ যায়। সেয়াই হ'ল কাছুৰি মেথি।